মৰ্ণিং পূজা বুলি ঘৰলৈ আহি গ'লোঁ আজিৰ দিনটো বহুত কাম আছে ন ৰাইজ কৈছিলোঁ যে পূজাত দোকান এখন দিম বুলি পৰখিলৰ পৰা দোকানখন দিম মানে আমি ষষ্ঠী দিনাৰ পৰাই দোকান দিম সেইকাৰণে মাজত মাত্ৰ কাইলৈ দিনটো আছে আৰু আমি এতিয়া বজাৰ কৰিবলৈ যাওঁ আজি আহি পাইছোঁহে দেৰিয়ে হৈ গৈছে বহুত কাম আছে বহুত বেছি কাম আছে আপোনালোকক দেখাই থাকিম চাই থাকিব হয়নে আচলতে বহুত বেছি বিজি হৈ গ'লোঁ সেইকাৰণে ভিডিঅ'বোৰ টুকুৰা টুকুৰিকৈ লৈ আছোঁ এদিনাৰ ভিডিঅ' একেলগ কৰি দিছোঁ এয়া বজাৰখিনি কৰিবলৈ আহিলোঁ আজি ধুনীয়াকৈ গোটেই বজাৰখিনি কৰিলোঁ কিন্তু কমপ্লিট হোৱা নাই দেই এতিয়াও আৰু আছেই তাৰপিছত ওচৰতে এয়া আমাৰ দোকানখনৰ কাৰণে খুঁটা পুতি আছে ধুনীয়াকৈ কাম চলি আছে একদম ধেমাজি কোৰ্ট ফিল্ডৰ পৰা অকণমান আগলৈ ধেমাজি ৰেডিঅ' ছাৰ্ভিচৰ একদম ফ্ৰণ্টে আমাৰ দোকানখন আছে আপোনালোক সকলো আহিব দেই তাৰপিছত ঘৰত মাৰ গা বেয়া যিহেতু আমি সোনকালে ঘৰলৈ যাবগৈ লাগিব ঘৰলৈ গুচি আহিলোঁ আহি ডাইৰেক্ট ভাতত লাগিলোঁহি দেউতাই মাছৰুম আনি থৈছিলে মানে কোনোবা দেউতাৰ ফ্ৰেণ্ডে খেতি কৰিছিলে তাৰে দেউতাক অলপমান টেষ্ট কৰিবলৈ দিছিলে মই বাৰু কেনেকৈ বনাব লাগে নাজানোৱেই ফাৰ্ষ্ট টাইম বনাবলৈ লৈছোঁ উপায় নাই মা একদম গা বেয়া ভৰি বিষ উঠিবই নোৱাৰে ময়ে বনাব লাগিব যেনেকৈ তেনেকৈ কৰিছোঁ আৰু প্ৰথমতে ধুনীয়াকৈ চাফ চিকুণকৈ ধুই ল'লোঁ ধুই পিনে ইমান ধুনীয়া নহয় মাছৰুমখিনি মই বহুত সময় লেৰিকি বিদাৰি চায়ে থাকিলোঁ তাৰপিছত এনেকৈ কাটি ল'লোঁ মানে এৰুৱাই ল'লোঁ আৰু দীঘলকৈ একদম বেছিক ষ্টাইলত চিম্পলকৈ বনাবলৈ লৈছোঁ প্ৰথমতে তেল অকণমান দিলোঁ তাতে পিঁয়াজখিনি দি পিনে অকণমান সময় ভাজি ল'লোঁ পিঁয়াজখিনি গ'ল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম আৰু তাৰপিছত তাতে বিলাহী এটাও দি দিলোঁ মাক সুধিলোঁ কেনেকৈ বনাওঁ মায়ে ক'লে বোলে মাংস নিচিনা লাগে হেনো মাংস নিচিনাকৈ বনাওঁ খাই পাইছোঁ মই মাছৰুম আগতে বহুত মাছৰুম ড্ৰাইটো খাইছোঁ মাছৰুমৰ পকৰা খাইছোঁ কিন্তু এইটো মাছৰুম মই এনেকৈ নিজে বনাই পোৱা নাই সেইকাৰণে বিলাহীতে নিমখ হালধি দি পিনে আদা নহৰু অলপো থেতেলিয়াই থৈছিলোঁ সেইখিনিও ধুনীয়াকৈ মিক্স কৰি অলপ সময় সিজিবলৈ দিম আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে তাৰপিছত ইফালে মই মাৰ কাৰণেও চব্জিৰ কাৰণে ৰেডি কৰি আছোঁ মাৰ কাৰণে স্কোৱাচ কাটি থৈ দুবাৰ বইল কৰি মানে পানীটো পেলাই ল'ব লাগে আৰু আজি জানেনে মোৰ তেলটো বহুত বেছি হৈ গ'ল মাৰ চব্জিত মায়ে ভালকৈ খাবই নোৱাৰিলে অকণমান একদম সামান্য পৰিমাণৰ নিমখ আৰু অকণমান হালধি দি মাৰ চব্জি এইফালে বনাই আছোঁ আৰু এইফালে মোৰ মছলাখিনি হৈ যোৱা ইয়াতে মই মাছৰুমখিনি ধুনীয়াকৈ ভাজি লৈছোঁ এনেকৈ মোৰ মাছৰুম খাবলৈ অকণ ভয়ো লাগে আকৌ ৰেষ্টুৰেণ্টত খাই পেলাই ভাল লাগে কিন্তু নিজে বনাইছোঁ যে তাৰপিছত ইয়াতে জানেনে চিকেন ফ্ৰাই অকণমান আছিলে মায়ে কৈছে মাংস নিচিনা লাগিব খাবলৈ বোলো মাংস অকণমানো দিওঁ তেতিয়াহ'লে চিকেন ফ্ৰাই অকণমান আছিলে যে সেইকণো লগতে মিক্স কৰি দিলোঁ তাৰপিছত ধুনীয়াকৈ ভাজি আছোঁ এতিয়ালৈকে কিন্তু স্মেলটো বহুত ধুনীয়া আহি আছে এইখিনি আকৌ অকণমান সিজিবলৈ দিম এয়া ঢাকন ডাঙৰ পিছত এনেকুৱা হৈছে বহুত ধুনীয়া লাগিছে ন এইফালে মাৰ ভাজিখিনিও হ'লগৈ আৰু মই মাছৰুমখিনিত এতিয়া অকণমান পানী ঢালি পিনে ঢাকন মাৰি থৈ দিম ভিডিঅ'খিনি ভালকৈ নল'লোঁ বহুত ভাগৰো লাগি আছিলে যে তাৰপিছত খালোঁ